এজন জিলা উপায়ুক্তৰ লাজ লগা কাণ্ড কেমেৰাত বন্দী ঘুষখোৰ উপায়ুক্ত ঠিকাদাৰৰ পৰা গণি গণি টকা লোৱাৰ দৃশ্যবন্দী গোপন কেমেৰাত দুৰ্নীতিৰ বিৰুদ্ধে নতুন চৰকাৰখনে যুঁজ দি আহিছে কঠোৰ পদক্ষেপ কেতবোৰ গ্ৰহণ কৰিছে কিন্তু তাৰ মাজতো একাংশ শীৰ্ষ আমোলা একাংশ বিষয়াৰ টকাৰ খক যোৱা নাই হয় এখন জিলাৰ প্ৰশাসনিক মুৰব্বী এগৰাকী টকাৰ খক বন্দী হৈ ৰৈছে গোপন কেমেৰা প্ৰথমে জানি লওক এওঁৰ পৰিচয় এওঁ চিৰাং জিলাৰ বৰ্তমানৰ উপায়ুক্ত বিনোদ ডেকা অৱসৰলৈ মাত্ৰ কেইটামান মাহহে বাকী কিন্তু চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভৰি দিয়াৰ দিন ধৰি উপায়ুক্ত বিনোদ ডেকাই বিভিন্নজনৰ পৰা উৎকোচ লোৱাৰ অভিযোগ সকলোৰে মুখে মুখে কিন্তু 100 গৰু মাৰিলে যিদৰে বাঘৰো মৃত্যু হয় ঠিক একেদৰে উপায়ুক্ত বিনোদ ডেকাও জালত পৰিবলৈ বৰ বেছি পৰ নালাগে সততে ঠিকাদাৰক 10% কমিছন দাবী কৰা বিনোদ ডেকাৰ উৎকোচ লোৱাৰ দৃশ্য বন্দী হৈ ৰল স্বয়ং তেওঁৰ কাৰ্যালয়ৰ কক্ষতে এগৰাকী মহিলা ঠিকাদাৰৰ পৰা তেওঁ দাবী কৰিছিল 10% কমিছন SDRF ফিটানৰ বিল মুকলাই দিয়াৰ বিপৰীতে বিচাৰিছিল কমিছন অৱশেষত 5%ৰ অংকত আপোচ হৈছিল দুয়োৰে কিন্তু চতুৰ ঠিকাদাৰগৰাকীয়ে ডিচিৰ কুকাৰ্য বন্দী কৰি থৈছিল সতীৰ্থৰ গোপন কেমেৰা মাত্ৰ 30,000 টকাৰ আগধন দিছিল উপায়ুক্তই দাবী কৰা 6 লাখ টকাৰ কমিছনৰ বিপৰীতে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও একেগৰাকী ঠিকাদাৰক 30 লাখ টকাৰ বিল মুকলাই দিয়াৰ বাবে 1.5 লাখ টকা উৎকোচ লৈছিল উপায়ুক্তগৰাকী আৰু সেয়েহে বাৰম্বাৰ কমিছন বিচৰাত ডিচিৰ ওপৰত অতিষ্ঠ হৈ পৰিছিল ঠিকাদাৰগৰাকী 30 লাখৰ কামত যদি আপুনি তেওঁক 1.5 লাখ টকা উৎকোচ দিবলগীয়া হয় একেধৰণে পিছৰ যিটো পৰ্যায় আমি দেখিবলৈ পালো তাত আপুনি 6 লাখ টকা দিব লাগিলহেঁতেন কিন্তু আপুনি মাত্ৰ 30,000 দিলে আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিলে হয় প্ৰতিজন ঠিকাদাৰৰ পৰা তেনেকৈ ধন দাবী কৰে সবৰে পৰা লয় এইটো কাৰণে সবে প্ৰেছাৰ দি আছে এইটো কিবা এটা কৰক বুলি কিন্তু মই দিব খোজা নাছিলো এনেকুৱা যেনেকুৱা ভিডিঅ'খন কৰিছে এনেকৈ ৰাখি থৈছিলো এয়া কেৱল এগৰাকী ঠিকাদাৰৰ সৎ সাহসৰ পৰিণতি কিন্তু এগৰাকী জিলা উপায়ুক্তৰ এনে গৰ্হিত কাণ্ড হেনো চিৰাঙৰ প্ৰতিজন কৰ্মচাৰী তথা ঠিকাদাৰৰেই জ্ঞাত শুনিলো আৰু কিছুমান বিলবিলাক আটকাই দিছে তাৰ মই এটা ফোন কৰি পেলাই মই চেক কৰি দিছো কিবা ইলেকশ্যনৰ পিছত বিল বস্তুটো এইটো ৰাখি দিছিল এটা মই ফোন কৰি পেলাই চেক কৰি দিলো বহুত পইচা বিচাৰি লাগে গৰম লাগিছে যে তহঁতে আমাৰ গৰম লাগিছে গৰম মানুহ আহি গৈছে না উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত বঙাইগাঁৱৰ অতিৰিক্ত উপায়ুক্ত BTCৰ যুটীয়া সচিব ইত্যাদি ভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা এইগৰাকী উপায়ুক্তই ইয়াৰ প্ৰত্যুত্তৰত কবই বাকী দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰখনে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবনে কেমেৰা পাৰ্চন গণেশৰ সৈতে গুৱাহাটীৰ পৰা ৰাজদীপ বাইলুং বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম